আমি হেৰি যাম বুলি চাহ খাম বুলি আহিছিলোঁ তাই কি আইটেম কৰি আছে চাহ খাই যাম বুলি আহিছিলোঁ এই অনামিকাৰ বাৰ্থডে আজি তাই এইবিলাক আইটেম কৰি আছে কাৰ বাৰ্থডে অনাৰ বাৰ্থডে আকৌ কোৱা আৰু কি ক'ম এতিয়া ভালকৈ ভাজি অলপ ঢাকি দিম কি দিছা ইয়াত ইয়াত চব দিয়া হৈছে আদা নহৰু জিৰা জালুক চব গোটেইখিনি যিমানখিনি লাগে সেইখিনি মছলা দিয়া হৈছে চবেই গম নাপায় নহয় কি দিয়া হৈছে ভালকৈ কোৱা নামকেইটা নাম ৰেড চিলি দিলোঁ তাৰপৰা মিট মছলা দিলোঁ গৰম মছলা জিৰা জালুকৰ গুড়া অকণমান ধনিয়া সেনেকৈ দি সানি ল'লোঁ ভালকৈ সানি লৈ আৰু এতিয়া তেলত দিছোঁ পিঁয়াজৰ সৈতে তাৰপৰা অলপ লাৰি দিছোঁ লাৰি অকণমান ঢাকি দিম ঢাকি আৰু খাই ভাল লাগিব দেই টেষ্টি লাগিব প্ৰথমৰ পৰা নাখালোঁ এয়া আদা নহৰু দিছোঁ এতিয়া অকণমান ঢাকনি এটা দিয়া আছে ঢাকনি এটা দিয়া ঢাকনি এটা দিয়া এয়া ফ্ৰেণ্ডৰ ছোৱালী হয় এয়া ল'ৰাটো নমাই দিয়া হাই বুলি কৈ দিয়া হাই কৈ দিয়া হাতটো নমাই দিয়া সেইটো নমাই দিয়া হাই বুলি কৈ দিয়া হাই কিমান লাজ লাগিছে সিহঁতে জানি আছে এতিয়া কৰক হাই নমস্কাৰ যদি ভাল লাগে আমাৰ লাইক কি কৰে কিবা এটা কওঁ যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব এয়া মিষ্টাৰ আহিছে কি আনিছে মিষ্টাৰে অৰেঞ্জ অৰেঞ্জ নাই আমি অসমীয়া মানুহ কমলা কমলা আৰু ইয়াত ধনিয়া পাত দেখাই নাপালি এয়া দেখা নাপালোঁ আমাৰ বিলাহী কাটি আছে মাংসত দিবৰ কাৰণে বিলাহী কাটি আছে মাংস লোৱাৰ বোলে হেতা লৈ আছে চাই থাকিব ভিডিঅ'টো আগলৈ আপোনালোকে কি খাইছে কমলা আলু দি অকণমান লগাই দিছোঁ খাই টেষ্টি লাগিব কিন্তু জানো এতিয়া বনাইছোঁহে খাই টেষ্টি লাগিলে ক'বা আকৌ এয়া আলু দিছোঁ আলু দি অকণমান লগাই দিছোঁ এই লাইপাত তাৰ ওপৰত দি দিছোঁ লাইপাত দি এতিয়া মই ঢাকি দিম অকণমান সময় এয়া ঢাকি দিছোঁ লাইপাতে দিম অকণমান লগাই দিছোঁ দেই মিট মছলা আৰু গৰম মছলা দিলা ন এতিয়া আকৌ লগাই দিছোঁ অকণমান তাৰপিছত লৰাই অকণমান বিলাহী কেতিয়া দিব বিলাহী পিছত দিম এতিয়া নহয় এতিয়া দিলে আলুটো মানে দকচীয়া হৈ থাকিবতো অলপ হেৰি কৰি দিম তেতিয়া আলু অকণমান সিজিব তেতিয়া দিম আৰু অলপ পানীও দিব নহয় ন অলপমান পানী দিম মাংসটো গ্ৰেভি হ'বৰ কাৰণে ঠিক আছে যেতিয়া বনাই ন দেখাবা এয়া এতিয়া বিলাহী দিছোঁ অকণমান বিলাহীটো দিলে ভাল লাগে অলপ টেঙা ফ্লেভাৰটো আহে মুখখন দেখাবা টেঙা ফ্লেভাৰটো আহে আৰু বিলাহী দিলে আৰু মছলা ইমান হেৰিটো নাথাকে ভাল লাগে বিলাহী দিলে বিলাহী দি অকণমান লৰাই দিছোঁ কাৰণ বিলাহীটো অকণমান সিজিব লাগিব অলপ কমাই দিয়া ন মোক নেদেখাবা মই এই গাত শুনি এডিটো লগাই কি ক'লা এডাল এডালকৈ চাবাচোন ৰাক্ষসীকেইজনীৰ নাম হয় আপোনালোকে চাব ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব